হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ব্যতিক্ৰমী ভিডিঅ', য'ত আছে কামৰূপ SP মহোদয়ৰ লগতে অন্য প্ৰশাসনীয় লোকসকল। আৰু এই শিলখন হ'বলৈ গৈ আছে কমলপুৰ থানা আৰু চাংখাৰী থানাৰ মাজত কমলপুৰ মিনি ষ্টেডিয়ামত। লগতে আমি অকণমান SP ছাৰৰ ভাষণ জিলা শুনিব আহকচোন বাৰু। আৰক্ষী থানা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে যোৱাকালি আমাৰ উদ্বোধনী অনুষ্ঠানটো হৈ গৈছে, য'ত আমাৰ এয়া আৰম্ভ হৈ গ'ল কমলপুৰ আৰু চাংখাৰী থানাৰ ফুটবল খেল প্ৰতিযোগিতা। চাওঁ আহক আমি অকণমান। আমি কমলপুৰ থানা আৰু চাংখাৰী থানাৰ সুন্দৰ এখন খেল উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। এয়া গ'ল গ'ল গ'ল। চাংখাৰী থানাই কমলপুৰ থানাক প্ৰথম গ'লটো দিলে। পৰৱৰ্তী সময়ত কি হয় আমি আকৌ খেলখন চাই থাকোঁ বাৰু অকণমান। বহু সুন্দৰ খেল আমি উপভোগ কৰি আছোঁ বৰ্তমান। এয়া আকৌ পুনৰ এটা গ'ল দিলে চাংখাৰী থানাই কমলপুৰ থানাক। চাংখাৰী থানাই 2 গ'ল দিলে, কিন্তু কমলপুৰ থানাই এতিয়ালৈকে গ'ল দিব সক্ষম হোৱা নাই। চাওঁ আহক পৰৱৰ্তী খেলসমূহ। কমলপুৰ থানাৰ হাতত কিন্তু বেছি সময় নাই, কিন্তু কমলপুৰ থানাই এই গ'লটো বেক কৰিব পাৰে নে নোৱাৰে তাৰে এয়া খেল খতমে হ'ল, কিন্তু কমলপুৰ থানাই এটা গ'লো দিব নোৱাৰিলে। সেই বন্ধু বান্ধৱীসকল, আমাৰ মাজত বৰ্তমান উপস্থিত হৈছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ। কলিতাদেৱৰ দুষাৰ ভাষণে শুনো আমি, আহকচোন বাৰু। 15 আগষ্টৰ দিনটো গৌৰৱৰ দিন, সেইকাৰণে আমি 10 তাৰিখৰ পৰা 15 তাৰিখলৈ এই পতাকা ইছ বাৰ ঘৰ ঘৰ তিৰংগা লহৰাইগা। এইটো কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিদেৱৰ ভাষণ, লগতে দিগন্ত কলিদেৱৰ সপোন বুলিও ক'ব পাৰি। ইছ বাৰ ঘৰ ঘৰ তিৰংগা লহৰাইগা। বিধায়ক দিগন্ত কলিতাদেৱে কিনো কয় অকমান শুনো আহকচোন। চৰকাৰীভাৱে খেল পাতিছে, আমাৰ কিছু ব্যক্তিও পাইছো। আমি ঘৰ ঘৰ তিৰংগা মানে পতাকা উত্তোলন কৰাৰ এটা অভিযান আমি আৰম্ভ কৰিছো। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিছিল, তাৰে কিছু উদাহৰণ হিচাপে যে আৰু আজি আমি ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।